Hello guys, welcome back to the new video. So bolo ka video ta ami arambho kor aru aji hol first day of Durga Puja. So মোৰ ফালৰ পৰা সকলোকে হেপী দুৰ্গা পূজা আৰু এটা যি প্ৰথম দিন আজি আমি গৈ আছো মেৰাপানী পিছত পদুম পথাৰ আৰু সাংঘাতিক গৈছো তাতনো কেনেকানো পূজা পৰিবেশ সব দেখাম। সো এতিয়া বাইছে 3:30 আৰু আমি ইয়াৰ পৰা ওলাই যাব লৈছো। মুলত লাইছে আমাৰ বেটাল দেখিল পাইছে বেটাল আৰু এতিয়া আমি গৈ আছো। কত আছে Oh, tolong hal daun ni. Guys, itu sangat di juga mondok, aru yang itu lagi itu Merapani bahi, apalagi log pasuk ya Merapani bahi ya tuh guys. Itu dari kami gua di Merapani. रास्ता पे किला फल बहुत कोई दिवा सोए बास वाला हेलो Merapani पूजा मंडप देखल पाइছে या गाइस गाइस बाकी दियो नो याते बाकी गयो भाई गाइस এই আমি আহি পাগলো মেৰাপানীৰ দুৰ্গা পূজা মণ্ডপত দেখল পাইছে দুৰ্গা পূজাৰ और एक बार मेला लिखा जी पता सब देखा दी और बहुत वैसे लाइटिंग पर हेवी मैं राति अलग दिनते आम जी घर बात दूँ সেইকাৰণে गाइस এটা আমি দিনতে আহি গলো আৰু সেইকাৰণে মানুহ ঘূৰি পোৱা নাই আৰু মানে ইয়াত পুৰা দোকান বজাৰ হৈছে দেখিল পাইছে পুৰা আৰু লাইটিং কেইটা পুৰা মজা আছে ৰাতি অহাহেঁতেন আৰু ভাল হ'লহেঁতেন এতিয়া অকণ ওপৰ ফালৰ পৰা আহোঁ চব ফালে দোকান দেখিল পাইছে নে ইফালেও ঢেৰ দোকান আছে চব আমি দেখাম এতিয়া প্ৰথম ওপৰ ফালৰ পৰা আহোঁ আমি আছোঁ মেৰাপানী টাউনত আৰু ইয়াত পুৰা ভিৰ হৈ আছে দেখিল পাইছে আৰু অলপ পিছত আৰু পুৰা ভিৰ হ'ব আৰু লাইটিং পুৰা ইয়াৰ পৰা দিছে যিহেতু আমি অলপ দিনতে অলপ মানে পোহৰ হৈ আছে সেইকাৰণে লাইটিং নাই যিটো অলপ और 10 मिनट পিছত যেটা অলপ আনা হৈ যাব অলপ ফিল পাবা পূজা বুলি গাইস এটো হল মেৰাপানী টাউনৰ মাজত এটো পূজা মণ্ডপ দেখিল পাইছে গাইস আহি কেৱল চাটা খাই লওঁ গাইছ আমাৰ চাহ আৰু কালাকন আহি গ'ল এতিয়া অলপ আন্ধা হৈ গৈছে আৰু এতিয়া অলপ এতিয়া ভাল হ'ব অলপ চাব লিখিলোঁ ৰাইটিংবোৰ এতিয়া চাই ভাল লাগিব আৰু দুটা জেগা যদি ঘূৰি পাইছোঁ আমি এবাৰ সোনকালে ওলাই দিব লাগিব কেনেকৈ কয় তাৰপিছত গাইছ কি ধুনীয়া আৰু গাইছ যোনে নতুন হয় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এইখিনি পুৰা আজি দুৰ্গা পূজা নাগৰা ব্লগ হৈ আছে আৰু এই দেখিব পাইছে পুৰা মানুহ লাহে ভিৰ হ'বই আৰু নামি যাব লাগিব এতিয়া অলপ ৰাতি হৈছে এতিয়াহে অলপ চাবলৈ ভাল হৈছে লাইট চাইট পুৰা জ্বলি এতিয়া অলপ চাবলৈ ভাল হৈছে গাইছে ডাঙৰ পুৰা পিষ্টল আহিছে দেখিব পাইছে আৰু পুৰা মজা ধামাকা পুৰা গাইছে লাইটিং হৈছে এতিয়া চাবলৈ আৰু ভাল হৈছে গাইছে এয়া পুৰা মানে সব এইবোৰ এই লেফ্ট সাইডে সব খোৱা এইবোৰ সব ফাষ্ট ফুডৰ দোকান জেলপি দোকান দেখিব পাইছে আৰু এইফালে বহুত দোকান আছে এতিয়া যিটো আমাৰ অসমত যিটো ভাল হৈছে স্পাইল পটেটো চ' এতিয়া গাইছ আমি স্পাইল পটেটো খাবলৈ আহিছোঁ দিলে অলপ গাইছ Karena ispat pun nami gol.
গাইছ এটা বহুত দুখ হ'ব ইয়াত কিবা চিজ দিয়াটো নাই কেনে অকল মিয়নিজ দিয়াতে খাবলৈ উপায় নাই গাইছ এয়া খাই আছোঁ ইনষ্টাগ্ৰামত দেখি গৈছে পূৰা য়ামি য়ামি এতিয়া আমি ডাইৰেক্ট গৈছোঁ পদুম পথাৰলৈ আৰু যদি এতিয়া ইয়াত আৰু লাইটিংটো আৰু ভাল হৈ গৈছে আৰু ডাইৰেক্ট পদুম পথাৰ চাই থাকক ভিডিঅ'টো গাইছ এয়া হ'ল ৰতনপুৰৰ পূজা মণ্ডপ দেখিব পাইছে আমি ইয়াত এতিয়া নৰখোঁ ডাইৰেক্ট এতিয়া আমি গৈছোঁ পদুম পথাৰলৈ ত' চাই থাকক ভিডিঅ'টো পদুম পথাৰ আহিলোঁ কিন্তু পদুম পথাৰত গাইছ মানুহ ভিৰে নাই চব এনে সেই বাহিৰৰ পৰা স্কুটি স্কুটি দেখাই পোৱা নাই গাইছ মানুহে ভিৰ নাই চব কিন্তু দোকান বজাৰ আছে এনেই আহিলোঁ গাইছ পূজা মণ্ডপ দেখাই গাইছ এইটো হ'ল পূজা মণ্ডপ দেখিব পাইছে জুম কৰি দিয়া অলপ এয়া গাইছ এয়া পদুম পথাৰ এয়া জুলনা চক জুলনা চক কিমান ওখ বাপৰে কিন্তু গাইছ মানুহ ভিৰে নাই দেখিব পাইছে মানুহ ভিৰে নাই এতিয়া ইয়াৰ পৰা আমি ডাইৰেক্ট গৈছোঁ চাংখাতি গাইছ এয়া হ'ল চাংখাতি পূজা ইয়াত এতিয়া লাহে লাহে মানুহ ভিৰ হ'ব আৰু লাহে লাহে গাইছে ইয়াতো মানুহ হ'ব আজি মানুহ নাই যিহেতু ফাৰ্ষ্ট ডে দুৰ্গা পূজা সেইকাৰণে কাইলৈহে মানুহ ভিৰ হ'ব আৰু অলপ ইয়াত দেখাম আৰু তাৰপিছত ঘৰ যাম গাইছে এয়া হ'ল চাংখাতি পূজা মণ্ডপ আৰু মজাকা পূজা মণ্ডপ পাতিছে ইয়াত মানুহ ইয়াতে ইয়াৰ পৰা যাম আৰু ঘৰ পাইছে পিষ্টল ল'বি নি চাব আহিছোঁ আকৌ লৈ ল পিষ্টল পেপাৰকেইটা চেক কৰিব নমজে ইয়াত ঠিকে আছে দাদা ঠিক আছে ভালনে গুলিয়াই দি আছে বেছি নাই অনা অলপ অলপে আছে এটা দাঙি দেখা দামী আছে নাই ধন্যবাদ চেটি এবাৰ আছে আমি খাই লওঁ ইয়াতে বহি লওঁ আমি চাওমিন অৰ্ডাৰ দিছোঁ আহি গ'ল দীঘল পাইছে এটা একেবাৰে খাব ল'লোঁ এতিয়া আমি খাওঁ আৰু এতিয়া খালোঁ বোলে এতিয়া ডাইৰেক্ট ঘৰ গৈ আছোঁ ইয়াত মানুহ এতিয়া ভিৰ হোৱা নাই লাহেকৈ মানুহ ভিৰ হ'বহে এতিয়া চ' এতিয়া মই ডাইৰেক্ট ঘৰ যাম গাইছ লাহে লাহে মানুহ ভিৰ হৈছে আৰু এতিয়া আমি ডাইৰেক্ট ঘৰ যাম চ' বাই বাই